নমস্কাৰ, আমি অনিন্দিতা জোৱাৰড্ৰপ আপোনালোকক নিজা হালৰ পৰা কেইযোৰমান খুব ধুনীয়া ব্ৰেণ্ডেড কটনৰ চাদৰ মেখেলা দেখুৱাব ওলাইছোঁ। এই কাপোৰবোৰৰ কোৱালিটি খুব ভাল, পিয়ৰ কটন হয়। আমাৰ নিজা হালত বোৱা। এইযোৰ চাওকচোন, এযোৰ চিয়াহী ৰঙৰ, মানে আচলতে চি গ্ৰীণ কালাৰ হয়। খুব ধুনীয়া এযোৰ চাদৰ মেখেলা। আন এযোৰ দেখুৱাইছোঁ ব্লেক কালাৰত, ক'লা ৰঙত হালধীয়া আৰু গুলপীয়া ৰঙৰ ফুল বচা হৈছে। বুটাবিলাক বৰফি কাট হ'ব। ক'লা ৰঙৰ এযোৰ চাদৰ মেখেলা, এইখন চাদৰ লগত দেখুৱাইছোঁ আপোনালোকক মেখেলাখন আৰু ব্লাউজ পিচ চাইড পটি সম্পূৰ্ণ ছেট হ'ব। এই কাপোৰবিলাক আপোনালোকে আমাক হোৱাটছআপ যোগে বুকিং কৰিব পাৰিব। এযোৰ ক'লা ৰঙৰ কাপোৰ। আন এযোৰ দেখুৱাইছোঁ আপোনালোকক হালধীয়া ৰঙৰ, হালধীয়াত কমলা ৰঙৰ ৱৰ্ক কৰা হৈছে, কমলা ৰঙৰ আৰু সাগৰিকা। এইখন হৈছে চাদৰ, ঘাই ফুলটো কমলা ৰঙৰ হ'ব আৰু এনেদৰে সাগৰিকা আৰু কমলা ৰঙৰ বুটা বচি দিয়া হৈছে। এইখন চাদৰ লগত দেখুৱাইছোঁ আপোনালোকক মেখেলাখন, এইখন মেখেলা আৰু চাইড পটি ব্লাউজ পিচ সম্পূৰ্ণ থাকিব। আন এযোৰ দেখুৱাইছোঁ আপোনালোকক নীলা ৰঙৰ চাদৰ মেখেলা, ৰয়েল ব্লু কালাৰত। ইয়াতে কমলা আৰু হালধীয়া ৰঙৰ বুটা বাচি দিয়া হৈছে আৰু ঘাই ফুলটো হ'ব এনেকুৱা। এইখন হৈছে চাদৰ, লগত থাকিব মেখেলা আৰু চাইড পটি ব্লাউজ পিচ সম্পূৰ্ণ ছেট। ৰয়েল ব্লু কালাৰত হ'ব এই কাপোৰযোৰ। আপোনালোকক আন এযোৰ দেখুৱাইছোঁ পাতল গ্ৰীণ কালাৰত। খুব ধুনীয়া হয় এই কাপোৰবিলাক। পাতল ৰঙৰ কাপোৰ বিচাৰি থাকিলে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। এইখন হৈছে চাদৰ, পিয়ৰ কটনৰ হয় এই চাদৰ মেখেলাবিলাক আৰু আমাৰ নিজা প্ৰডাকশ্যন। লগত দেখুৱাইছোঁ আপোনালোকক মেখেলাখন আৰু চাইড পটি ব্লাউজ পিচ সম্পূৰ্ণ থাকিব। আন এযোৰ দেখুৱাইছোঁ পাৰ্পল কালাৰত। এই কাপোৰযোৰ খুবেই ধুনীয়া হয় ৰিয়েলত। এইখন হৈছে চাদৰ, লগত থাকিব মেখেলা, চাইড পটি আৰু ব্লাউজ পিচ। আন এযোৰ দেখুৱাইছোঁ আপোনালোকক গুলপীয়া ৰঙৰ চাদৰ মেখেলা, গুলপীয়াত সাগৰিকা আৰু ৰঙা ৰঙৰ ৱৰ্ক কৰা হৈছে। বুটাবিলাক বৰফি ডিজাইনৰ হ'ব। ঘাই ফুলটো চাওকচোন, খুব মিহি মিনা কৰি বনোৱা হৈছে। এইখন হ'ব মেখেলা আৰু চাইড পটি ব্লাউজ পিচ সম্পূৰ্ণ থাকিব। আন এযোৰ দেখুৱাইছোঁ আপোনালোকক মুগা ৰঙৰ। আমাৰ পৰা আপোনালোকে মুগা ৰঙৰ কাপোৰ খুব বিচাৰি থাকে। এযোৰ মুগা ৰঙত খুব ধুনীয়া হাতে বোৱা চাদৰ মেখেলা। এইখন হৈছে চাদৰ, এইখন চাদৰ লগত থাকিব মেখেলা, চাইড পটি আৰু ব্লাউজ পিচ। লগত মেখেলা, চাইড পটি, ব্লাউজ পিচ সম্পূৰ্ণ থাকিব। আন এযোৰ দেখুৱাইছোঁ পেৰট গ্ৰীণ কালাৰত, টিয়াপখীয়া ৰঙৰ। টিয়াপখীয়াত গুলপীয়া আৰু হালধীয়া ৱৰ্ক কৰা হৈছে। কাপোৰযোৰ খুবেই ধুনীয়া হয় ৰিয়েলত। আচলতে ভিডিঅ'ত কেনেকুৱা আহিছে ধৰিব পৰা নাই মই, কিন্তু কাপোৰযোৰ ৰিয়েলত খুব ধুনীয়া। এইখন হ'ব মেখেলা, চাইড পটি ব্লাউজ পিচ সম্পূৰ্ণ থাকিব। আন এযোৰ দেখুৱাইছোঁ লেভেণ্ডাৰ কালাৰত, ডিপ লেভেণ্ডাৰ কালাৰ হ'ব। ইয়াত হালধীয়া আৰু কমলা ৰঙৰ ৱৰ্ক কৰা হৈছে। এই চাওকচোন, এই ডিজাইনবিলাক আচলতে পাটৰ কাপোৰৰ ডিজাইন আছিলে। এতিয়া আমি কটনত এই ডিজাইনবিলাক বনাইছোঁ। হালধীয়াত কমলা ৰঙৰ মিনা কৰি ৱৰ্ক কৰা হৈছে। এয়া চাওক, চাদৰ, মেখেলা, চাইড পটি, ব্লাউজ পিচ সম্পূৰ্ণ থাকিব। ধন্যবাদ।